হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি মুড়িৰ লাড়ুৰ ৰেচিপি লৈ আহিছোঁ। মই কেনেকৈ মুড়িৰ লাড়ু বনাওঁ আহকচোন তেতিয়াহ'লে চাওঁ। প্ৰথমতে মই কেৰাহী এখনত ঘি 3 চামুচ দি লৈছোঁ। এতিয়া মই তাত গুড়খিনি দি দিছোঁ। গুড়খিনি অকণমান পানী দি দিছোঁ যাতে গুড়খিনি ভালদৰে গলি যায়, তলত লাগি নাযায়। গুড়খিনি গলি গৈছে ভালদৰে। এতিয়া মই লাহে লাহে চাই থাকিম যে গুড়খিনি যাতে অকণমান ডাঠ হয়। এয়া গুড়খিনি লাহে লাহে ডাঠ হ'ব ধৰিছে। এতিয়াও পানী হৈ আছে, অকণমান সময় আকৌ লাগিব। এনেকৈ অকণমান চলাই থাকিব। আমাৰ গুড়খিনি ডাঠ হৈছে, এয়া দেখিছেনে? এতিয়াও আঠা হৈছে, গোটা বান্ধি আহিছে। তেতিয়াহ'লে মই এতিয়া ইয়াত মুড়িখিনি দি দিম। মুড়িখিনি দিয়াৰ পিছত আমি এইখিনি ভালদৰে মিক্স কৰি ল'ম গুড়ৰ লগত। মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। মিক্স হৈ গ'ল। এতিয়া আমি হাতত অকণমান ঘি লৈ লৈছোঁ, লগাই লৈছোঁ। তাৰপিছত এটা এটাকৈ লাডু বনাই যাম। এয়া বনাই যাম, আপোনালোকে চাই থাকক। গৰম হয় অকণমান। আপোনালোকে এটা বনোৱাৰ পিছত হাতত পানী লগাই ল'বও পাৰে। মই লগোৱা নাই, লাহে লাহে বনাই আছোঁ। আৰু অকণমান ঠাণ্ডা হ'লে টাইট হৈ যায়, গতিকে আপোনালোকে অকণমান আকৌ গেছত দি দিব পাৰে। ফ্ৰেণ্ডছ, মোৰ মুড়িৰ লাডুৰ ৰেচিপিটো কেনেকুৱা পালে জনাব নাপাহৰিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আহিবলগীয়া ন'টিফিকেশ্যনবিলাক যাতে আগলৈকে পাই যায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ। বাই বাই ফ্ৰেণ্ডছ।